নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ পেৰা বনোৱাৰ এটা পদ্ধতি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি ৰাখিব। তেতিয়াহে আমাৰ এনেদৰে বনোৱা ৰেচিপিবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেন্তে আগলৈ আগবঢ়োৱা হওক। আমি ইয়াতে পেৰা বনাবলৈ গাখীৰ প্ৰায় 1 লিটাৰ লৈ লৈছোঁ। 1 লিটাৰ গাখীৰ লোৱা হৈছে। গাখীৰখিনি ভালদৰে উতল আহিবলৈ দিব লাগিব। উতল আহি আছে। এতিয়া আমি এনেদৰে ভালকৈ কেৰাহীত থকা গাখীৰখিনি এনেকৈ লৰাই থাকিম। খুব লৰাই থাকিব, নহ'লে বা জুই বেছি হ'লে গাখীৰখিনি জ্বলি গ'লে বেয়া হ'ব। আৰু ইয়াতে আমাৰ বিশেষকৈ প্ৰয়োজন হ'ব চেনি আৰু ইলাচি। আপোনালোকে ইচ্ছা কৰিলে ইলাচিটো স্কিপ কৰিব পাৰে। ইলাচিটো গোন্ধটো ভাল হ'বৰ কাৰণে দিয়া হয়। মই ইয়াতে ইলাচি ব্যৱহাৰ কৰিম। এনেদৰে আমি গাখীৰখিনি উতল অহাৰ পিছত এনেদৰে লৰাই আছোঁ। ধুনীয়াকৈ এতিয়া আমি ইয়াতে ইলাচিখিনি এড কৰি দিছোঁ। ইলাচি বাকলিটো গুচাই দিব, ভিতৰৰ গুটিখিনি অলপ খুন্দনাৰে খুন্দি ল'ব, তেতিয়া মানে ভাল হয়। এতিয়া ইলাচিখিনি দিয়াৰ পিছত আমি এনেদৰে লৰাই থাকিম আৰু প্ৰায় আপোনালোকক মই 5-10 মিনিট পাছত আকৌ দেখুৱাই আছোঁ। এতিয়া আমি প্ৰায় 5 মিনিটমানৰ পাছত এনেদৰে চেনি ইয়াতে এড কৰি দিছোঁ। আপোনালোকক ইয়াত 1 লিটাৰ গাখীৰত এপোৱাও চেনি নালাগে। আপোনাৰ প্ৰায় 1.5 কাপমান চেনিৰ প্ৰয়োজন হ'ব। চেনিখিনি ইয়াতে দি এনেদৰে আমি ভালদৰে গাখীৰখিনিৰ লগত মিক্স কৰি দিম। আচলতে এই পেৰা বনোৱা পদ্ধতিটোৰ ক্ৰেডিট যাব আমাৰ ওচৰৰে বৰমাই খুব ধুনীয়াকৈ আমাক পেৰা বনোৱা পদ্ধতিটো শিকাই দিছে। এয়া আমি এনেদৰে খুব ভালদৰে গাখীৰখিনি মিক্স কৰি ল'ম। চেনিখিনি দিয়াৰ পাছত খুব ধুনীয়াকৈ মিক্স কৰি থাকিব লাগিব এনেকৈ। এয়া এটা প্ৰায় 10 মিনিটমানৰ পাছত এনেদৰে উতলি আছে। গাখীৰখিনি অলপ শুকাই গৈছে। আমি এনেদৰে খুব ভালকৈ উতলাই ৰাখিম। এয়া আপোনালোকে দেখিছেনে? এনেদৰে পেৰা বনাই চাবচোন আপোনালোকে, আৰু বনাই কেনেকুৱা পালে ভিডিঅ'টো আমাক জনাব। পেৰা বনোৱা পদ্ধতিত বিশেষ একো প্ৰয়োজন নাই। ইয়াত অকল গাখীৰখিনি মিক্স কৰাৰ লগতে প্ৰয়োজন পাইছে। এয়া প্ৰায় আমাৰ গাখীৰখিনি উতলি কমি আহি আছে। দেখিছেনে? ইয়াৰ কালাৰটো অলপ চেঞ্জ হৈ গৈছে। আৰু পেৰা বনিবলৈ হ'লে গাখীৰখিনি পূৰা উতলি কমি যাব আৰু কালাৰটো অলপমান ৰঙা টাইপৰ হৈ যাব। এয়া দেখিছেনে? আঠা টাইপৰ হৈ গৈছে। পূৰা আঠা হ'ব লাগিব। এনেদৰে আপোনালোকে গৰম কৰি গাখীৰখিনি উতলাই এনেকুৱা পজিশ্যন কৰি ল'ব লাগিব। এয়া গাখীৰখিনি উতলি পূৰা অলপ কমি গৈ আছে। দেখিছেনে? এয়া আমাৰ যোনখন হাতাৰে আমি গাখীৰখিনি লৰাই আছিলোঁ, সেই হাতাখনত গাখীৰখিনি লাগি ধৰিছে, আঠা টাইপৰ হৈ গৈছে। এয়া দেখিছে? টেক্সচাৰটো পূৰা ডাঠ হৈ গৈছে। এয়া এনেদৰে উতলাই থাকিব লাগিব। ইলাচি দিয়াৰ কাৰণে এটা ধুনীয়া চেণ্ট আহিছে। এয়া এনেদৰে আমি ধুনীয়াকৈ মিহলাই থাকিব লাগিব। এয়া এতিয়া আগতকৈ আৰু বেছি কমি আহিলে। গাখীৰখিনি প্ৰায় আঠা টাইপৰ হৈ গৈছে। এতিয়া হৈ গৈছে কিন্তু আৰু অলপ দেৰিলৈকে আমি এইখিনি শুকুৱাব লাগিব। এয়া দেখিছেনে? এটা ধুনীয়া টেক্সচাৰ হৈ গৈছে। এতিয়া আমি এনেদৰে আৰু ভালদৰে মিক্স কৰি থাকিম প্ৰায় 10-15 মিনিটমানৰ কাৰণে। এইখিনি হৈছেগৈ আৰু আমি আৰু অলপমান শুকুৱাব লাগিব। আৰু আমি প্ৰায় 5 মিনিটমানলৈকে গাখীৰখিনি এনেদৰে গৰম হ'বলৈ দিম।
এইখিনি এতিয়া হৈ গৈছে আৰু এয়া দেখিছেনে এইখিনি এতিয়া পূৰা মানে লাডু বনাব পৰা টাইপৰ হৈ গ'ল আৰু এইখিনি পূৰা শুকাই কেনে আঠাটো পূৰা আহি গৈছে আমি এইখিনি এতিয়া হৈ গৈছে আমি এতিয়া অলপ দেৰি ৰাখি পিনি নমাই দিম আৰু সেয়া টেক্সচাৰটো খুব ধুনীয়া আহিছে এইখিনি আমি এনেকুৱা সৰু সৰু ষ্টেপত বনাই গৈছোঁ ইচ্ছা কৰিলে আপোনালোকে ডাঙৰকৈও বনাব পাৰে আমি এনেদৰে বনালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাব বুলি আশা কৰোঁ